শ্লোগান দিব তাৰ পিছতহে জ্বলাই শ্লোগানটো দিল मौलाना मोहम्मद मदानी हमार चीफ मिनिस्टर के अरेस्ट करबो কৈছে না তেলা मदानी मुर्दाबाद भारत माता के मुर्दाबाद मुर्दाबाद जमात हिंद मुर्दाबाद मुर्दाबाद जमात हिंद मुर्दाबाद जमात हिंद मुर्दाबाद जमात हिंद মোৰ তৰফৰ পৰা জমিয়ত উলামা ইহিন সংগঠনৰ যোনটো মুৰব্বী প্ৰেছিডেণ্ট তেখেতে যে বক্তব্য ৰাখিছে যে অসমৰ খিলঞ্জীয়াসকলৰ সুৰক্ষিতৰ কাৰণে আৰু বনাঞ্চলৰ মানে উচ্ছেদ যোনটো বেদখলকাৰীসকলৰ কাৰণে অসম চৰকাৰে যোনটো উচ্ছেদ কৰিছে সেই উচ্ছেদ কৰাৰ ওপৰত তেখেতে বক্তব্য ৰাখিছে যে অসমৰ এজন শক্তিশালী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতৰ ভাবুকি প্ৰদান কৰিছে। আমি বিভিন্ন অসমৰ জাতি জনগোষ্ঠীবিলাকে বিশেষকৈ আমাৰ কাৰ্বি আংলঙত হিল পিপুল কালচাৰেল ফৰাম 29টা জাতি জনজাতিসকলৰ সংগঠনে আমি হুকিয়াই দিছোঁ তেখেতক যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত ভাবুকি দিয়াটো কিলে বুলি কৈছোঁ। আমি তেখেতৰ অসমৰ ভিতৰৰ কথা যে অসমৰ ভিতৰৰ কথা তেখেতে উল্লেখ নকৰাটো ভাল আৰু তেখেতৰ যদি মিয়াৰ প্ৰতি মৰম আছে মুছলিম প্ৰতি যদি মৰম আছে তেতিয়াহ'লে সঁচা অৰ্থত অসমত আহি পেলাই চাব লাগে। এনে তেখেতৰ বাহিৰৰ পৰা বক্তব্য ৰাখাটো আমি কোনো ধৰণে মানিব নোৱাৰোঁ আৰু তেখেতে যোনটো বক্তব্য ৰাখিছে যে চিফ মিনিষ্টাৰ মানে ৰিমুভ কৰিব লাগে কথা কয় অসমৰ কোনে মুখ্যমন্ত্ৰী হ'ব আমিহে বিবেচনা কৰিম বুলি তেখেতে যোনটো বক্তব্য ৰাখিছে এইটো অতি শীঘ্ৰে বিদ্ৰোহ কৰিব লাগে আৰু এনেকৈ যাতে ভৱিষ্যতে বক্তব্য নাৰাখে তাৰ প্ৰতি আমি আজি প্ৰতিকৃতি আমি তেখেতৰ প্ৰতিকৃতি প্ৰেছিডেণ্টৰ প্ৰতিকৃতি আমি ডাক কৰিছোঁ। কিয়নো আমাৰ এটা চেণ্টিমেণ্ট আছে যে অসমৰ আমি অসমীয়াৰ বিভিন্ন জাতি জনগোষ্ঠী ইয়াৰ খিলঞ্জীয়াসকলৰ আমাৰ চিফ মিনিষ্টাৰ ছাৰে যিটো উচ্ছেদ চলাইছে সেই উচ্ছেদটো হৈছে বনাঞ্চলত বন বিভাগৰ এৰিয়াত যোনে বেদখল কৰিছে যোনে অনিয়মৰ পৰা তেওঁলোকে বহি আছে তাতো কোনোবা মুছলিম হ'ব পাৰে কোনোবা বেলেগ মানুহ তাৰ ট্ৰাইবেলো হ'ব পাৰে তেওঁলোকৰ কাৰণে উচ্ছেদ কৰিছে তাত কোনো ইয়াত মানে অনিয়ম হোৱা নাই নিয়মৰ মতে হৈছে আৰু ইয়াৰ প্ৰতি আমি HPCF তৰফৰ পৰা অসমৰ যোনটো অসম চৰকাৰ যোনটো উচ্ছেদ চলাইছে আমি সম্পূৰ্ণ সমৰ্থন কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যাতে বাহিৰৰ পৰা যদি মুছলিম সংগঠনে হওক যোনে সংগঠনে নহওক এই ভাবুকি দিয়াটো বিদ্ৰোহ কৰিব লাগে সেইকাৰণে আমি কণ্ডেম কৰিছোঁ সেইকাৰণে ভৱিষ্যতে যাতে এনেকৈ যাতে বক্তব্য নাৰাখে তাৰ প্ৰতি আমি তেখেতৰ চেণ্টিমেণ্টতে আমি প্ৰতিকৃতি ডাক কৰিছোঁ সেইটোৱে আমি জনাব বিচাৰিছোঁ আপোনালোকক। বহুত অসমৰ প্ৰতি অসমৰ যোনটো বনাঞ্চলত বন বিভাগৰ আণ্ডাৰত যোনে আগ্ৰাহন কৰিছে যোনে দখল কৰিছে বেদখল হিচাপে অসম চৰকাৰ তথা অসম চৰকাৰ তৰফৰ পৰা যিটো উচ্ছেদ অভিযান চলাইছে তাত আমি হিল পিপুল কালচাৰেল ফৰাম তথা HPCF 29টা জাতি জনজাতি সংগঠনে আমি সম্পূৰ্ণ অসম চৰকাৰৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। কিয়নো অসম চৰকাৰে ভাবিছে যে ভৱিষ্যতে অসমৰ সুৰক্ষিত হৈ থাকক তাৰ উদ্দেশ্য ৰাখি সেই উচ্ছেদ অভিযানটো আৰম্ভ কৰিছে তাত আমি দেখিছোঁ সেইকাৰণে আমি সম্পূৰ্ণ তাত সমৰ্থন কৰিছোঁ। ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ অসমৰো কিছুমান সংগঠন ইয়াৰ প্ৰতিবাদো কৰা আমি দেখিবলৈ পাওঁ কিন্তু ইয়াত আমি উল্লেখযোগ্য হিচাপে আমি চাব লাগিব যে অসমত যদি আজি সুৰক্ষিত হ'বলৈ কাৰণে যদি হয় তেতিয়াহ'লে বিভিন্ন জাতি জনগোষ্ঠীসকলে যেনেকৈ সমৰ্থন কৰিছে আমি সকলোৱে আগবাঢ়ি সমৰ্থন কৰিব লাগে আৰু ইয়াৰ লগে লগে এই উচ্ছেদৰ অভিযানত দেখি কিছুমান সংগঠনে বিশেষকৈ নেশ্যনেল লেভেলত মুছলিম সংগঠনে জামিয়াত উলামা ইহিন সেই সংগঠনৰ সভাপতিয়ে বক্তব্য ৰাখিছে যে তেখেতে
সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসম চিফ মিনিষ্টাৰ তেখেতক ৰিমুভ কৰিব লাগে আৰু তেখেতে তেওঁলোকে কৈছে যে আমি অসমত মুখ্যমন্ত্ৰী আমাৰ চিন্তাধাৰা মতে হ'ব এটা যেটো ভাবুকি এটা বক্তব্য ৰাখিছে আমি এটো ষ্ট্ৰংলি HPCF তৰফৰ পৰা আমি কন্ডেম কৰিছো নিন্দা কৰিছো আৰু এনেকে বক্তব্য তেখেতে উঠাব লাগে কিয়নো উইথড্ৰ কৰিব লাগে কিয়নো তেখেত কোন তেখেতক আমি এটাই কথা ক'ব বিচাৰিছো যে আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী খিলঞ্জীয়া সকলৰ আমিতো অসমৰ বুলি ক'লেতো আমাৰ সম্পদ কি আছে ইয়াতে ৰাইনো না একচুয়ালি গড়টো ইয়াত নেশনেল লেভেলত এটা আমাৰ কাৰণে খুব গৌৰৱৰ কথা এটো ক'ত আমি ৰাখো বনৰ বিভাগতে নেশনেল পাৰ্ক ক'ত আছে আমি কাজিৰঙাত পাইছো তো যদি আমাৰ খিলঞ্জীয়া সকলে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী সকলে ফৰেষ্টৰ বনা অঞ্চলত বন বিভাগৰ মাটিত আমি কোনো দখল কৰাত আমি দেখি পোৱা নাই যদি কোনোবাই যদি এই উচ্ছেদ কৰা জায়গা যদি খিলঞ্জীয়া সকলৰ কাৰণে যদি উচ্ছেদৰ জায়গাত কোনোবা পতা থকা মানুহক যদি কৰবা যদি উচ্ছেদৰ জায়গাত লাগি যায় চিফ মিনিষ্টাৰে স্পষ্টকে কোৱা আছে তাত আপোনালোকে ডিসিক আপোনালোকে আবেদন কৰিব পাৰে বুলি তাত কোৱাও আছে তাত সতেও বাহিৰৰ সংগঠনৰ মানুহবিলাকে যে এনেকে ভাবুকি আহিছে এটো আটাইতকৈ আমি কবলগাৰ কাৰণে এটা মেইন মুৰবী আমাৰ চিফ মিনিষ্টাৰ আজি বিজেপি চিফ মিনিষ্টাৰ হ'ব পাৰে কালি অসমৰ অন্য এজন চিফ মিনিষ্টাৰ হ'ব তেনেকে ভাবুকি আহিব নেকি আৰু আমি কোনো দিনে এটো অসংবিধানিক কথাত আমি মানি লব নোৱাৰো फोरम के 29 जितने जाति संगठनों को से एक भोजपुरी समाज का की ओर से मैं जमायते उलेमा हिंद के अध्यक्ष मदानी जी को चेतावनी देना चाहता हूँ कि असम के मामले में अपने टांग न अड़ाएं अगर वो सचमुच अगर हिंदुस्तान का अगर संगठन है तो बांग्लादेशी पाकिस्तानी का रोहिंग्या के हक में बोलना छोड़ दे हिंदुस्तान के हक में बोले और हिमंत बिस्व शर्मा जो असम के जो इलीगल या अतिक्रमणकारी हैं उनसे अगर असम की भूमि को अगर खाली कराया जाता है अतिक्रमणकारियों को हटाया जाता है तो हम भारतीय भोजपुरी समाज HPCF और राष्ट्रीय हिंदू संगठन असम प्रदेश की ओर से डॉक्टर हिमंत बिस्व शर्मा को संपूर्ण समर्थन करते हैं और हम हरदम करते रहेंगे और उनसे निवेदन करते हैं कि जितने भी बेदखलकारी है अतिक्रमणकारी है उनको असम से खदेड़ दें और जितने भी असम में जो हमारे गोरिया मोरिया जितना मुसलमान भाई लोग हैं उनसे हमें कोई शिकायत नहीं है क्योंकि वो भी चाहते हैं कि बांग्लादेशी यहाँ से चले जाए और जो हमारे अस्तित्व को हमारे मुख्यमंत्री को धमकी देते हैं कि उनको हटा दिया जाएगा या केस कर देंगे आप कौन होते हो असम के मामले में टांग अड़ाने वाले और इसलिए मैं चेतावनी देना चाहता हूं कि अपने विदेशी बंधुओं को समर्थन में आगे ना आए अगर आप देश के हैं हिंदुस्तान के हिंदुस्तान का समर्थन असम के समर्थन में आए यही कह के मैं अपने वक्तव्य समाप्त करता हूँ धन्यवाद মিনিষ্টাৰ পাতিব অসমৰ জাতি জনগোষ্ঠীৰ ইয়াৰ জনসাধাৰণ মানুহবিলাকে বিবেচনা কৰিব তেখেতনো কোন হয় সেইকাৰণে এইটোতো আমি নিন্দা কৰিছো কন্ডেম কৰিছো আৰু আমি বিদ্ৰোহ কৰিব লাগে আৰু যদি নহয় কিন্তু ভয়াবহ পৰিস্থিতি হয় আৰু এটা কথা মই ক'ব বিচাৰিছো যে আজি আমাৰ মাননীয় চিফ মিনিষ্টাৰ ছাৰৰ আজি একো এটা হোৱা নাই ভৱিষ্যত যদি কিবা এটা তেখেতৰ প্ৰতি কিবা এটা যদি হয় ঘটনা হয় তেতিয়া হলে দায়িত্ব কোনে ল'ব দায়িত্বটো তেওঁলোকে ল'ব লাগিব সেইকাৰণে আমি কন্ডেম কৰিছো আৰু শীঘ্ৰে এইটো বিদ্ৰোহ কৰিব লাগে ক্ষমা বিচাৰিব লাগে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি অসমৰ যিমানখিনি খিলঞ্জীয়া মানুহক অসমৰ মুখ্যমন্ত্ৰী এজনক অপমান কৰাটো গোটেই
অসমৰ ভিত্তিত এটা জনসাধাৰণকে অপমান কৰা হয় সেইকাৰণে তেখেতসকলে এইটো বিদ্ৰোহ কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু আগন্তুক দিনক যাতে এনেকে যাতে ভাবুকি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিছো আৰু এটা কথা আমি অনুৰোধ কৰিব বিচাৰিছো বিভিন্ন জাতীয় সংগঠনবিলাকে এই প্ৰতিবাদৰ সমৰ্থন কৰি আছে কিছুমানৰ যেটো নেকি বক্তব্যত আমি দেখিবলৈ পাওঁ যে কিছুমানৰ বক্তব্য ৰাখাটো হৈছে সেই উচ্ছেদৰ অভিযানৰ লগত তেওঁলোকে উচ্ছেদটো বন্ধ কৰাৰ এনেকে ইংগিত দিয়া সকলেও এইটো বন্ধ কৰিব লাগে অসমৰ খিলন জিয়াই বিচাৰিছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বিচাৰিছে উচ্ছেদটো বন্ধ হ'ব নালাগে আৰু এটা কথা আমি ক'ব বিচাৰিছো মাননীয় আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰে যেনেকে অসমৰ ভিত্তিত বিভিন্ন জায়গাত উচ্ছেদ চলাইছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ আন্ডাৰতো তেখেতে ল এণ্ড অৰ্ডাৰ সহায় কৰি পেলাই দুদু কলোনী জায়গাত উচ্ছেদ হৈছে আৰু লাংকাইজাৰ নিচিনা উচ্ছেদ হৈছে আৰু ইয়াত উচ্ছেদ কৰিবলগীয়া আছে ইয়াতে মানে যোনখিনিত এতিয়া চিনাক্ত কৰি পেলাই যোনখিনি বনাঞ্চলত বেদখল হিচাপে আছে কাৰ্বি আংলঙৰ প্ৰতিটো উচ্ছেদ কৰিব লাগে আৰু এই উচ্ছেদৰ জৰিয়তে বাহিৰৰ পৰা বাহিৰগত বা বাংলাদেশী সকলৰ ইয়াত আছে কাৰণে এইবিলাক বস্তু তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকে বক্তব্য ৰাখিছে সেইকাৰণে এটো অতি হুনকালে বন্ধ কৰিব লাগে আৰু মাননীয় চিফ মিনিষ্টাৰ ছাৰক যেনেকে ভাবুকি দিয়াটো আমি কোনো সহ্য কৰিব নোৱাৰে বুলি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছো আৰু কন্ডেম কৰিছো উইথড্ৰ কৰিব লাগে অতি হুনকালে এইটো জামিয়াত উলামা এই দিন সংগঠনে হেতুৱে মই সুমুকে ক'ব বিচাৰিছো community representative হিসাবত মই কিবা এটা ক'ব বিচাৰিছে regarding the statement of the এইটো statementটো আমি strongly condemn কৰিছো কিন্তু চিফ মিনিষ্টাৰ অসমীয়া জাতি মাটি বচাব যোৱা যেনকে এনেকা statement দিয়াটো it is highly condemnable. So we strongly condemn and appeal to the Jamaat Udin Ihin. এই নামটি বি গুণ্ডগোল আমি ভালকে ক'ব নোৱাৰো এইটো বিদ্ৰোহ কৰিব লাগে নিজৰ ষ্টেটমেন্টটো he should publicly apologize to the people of Assam. He কোনে হয় এইটো আসাম আমাৰ চিফ মিনিষ্টাৰ ৰিমুভ কৰিব কোৱাটো কোনে হয় do he have the power to remove it is very sad and strongly an insult to the Assamese community আমাৰ গোটেই Assamese community এইটো ইনসাল্ট কৰা এইটো আমি বিয়া পাই and they being an intellectual organization they should not make such kind of statement against the Honorable Chief Minister of Assam because Chief Minister of Assam Dr. Himanta Biswa Sharma is protecting the rights and interests of the people of Assam. So we strongly condemn and once again appeal the responsible